হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউবৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ জীৱনৰ প্ৰতিটো সময়তে ব্যৱহাৰ হোৱা প্ৰায় বস্তু বুলি ক'লে ভুল হ'ব। প্ৰায় এই পদ্ধতিটো হৈছে যে AI টুলছ। বৰ্তমান সময়ত ইয়াৰ ব্যৱহাৰ বহু ক্ষেত্ৰতে হোৱা দেখা যায়। যেনে এতিয়া প্ৰায় টুলছৰে ব্যৱহাৰ হৈছে। যেনে ইয়াৰ ভিতৰতে প্ৰায় ব্যৱহাৰ কৰা এটা টুলছ হৈছে ChatGPT, AI ফটোগ্ৰাফী, ভিডিঅ' এডিটিং, এনেধৰণৰ বহু ধৰণৰ AI টুলছ মানে এতিয়া বৰ্তমান উপলব্ধ হৈছেহি। কিন্তু তথাপিও এই AI টুলছ বা AI বিষয়ে প্ৰায় বহু সংখ্যক লোকে মানে ইয়াৰ বিষয়ে ভালদৰে অৱগত নহয়। যিহেতু বহুসকলে এই AI বস্তুটোনো কি হয় একচুৱেলি। সেইকাৰণে আজিৰ এই ভিডিঅ'টোত AI বিষয়ে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে সবিশেষ আলোচনা কৰিবলৈ চেষ্টা কৰিম, যাৰ দ্বাৰা আপোনালোকে অলপ হ'লেও যাতে 1% হ'লেও যাতে ইয়াৰ বিষয়ে যাতে অৱগত হ'ব পাৰে, আৰু যিসকলে নাজানে তেওঁলোকে যাতে অলপ হ'লেও যাতে গম পায় যে এই AI টুলছ বা এতিয়া বৰ্তমান সময়ত প্ৰচলিত বা আলোচনাৰ পৰা দেখা পোৱা গৈছে যে ভৱিষ্যতলৈ হয়তো AI টুলছৰ মাত্ৰা হয়তো বহু অধিক ব্যৱহৃত হ'ব বুলি গম পোৱা গৈছে। তো সেইকাৰণে এই AI টুলছনো আমি এই বৰ্তমান সময়তো প্ৰচলিত এই AI টুলছ বা সমাজখনত যে চাৰিওফালে যে ইউজ হৈ আছে এই বস্তুবিলাক নহয়, আমি তাৰ বিষয়ে আমি জনাটো অতি দৰকাৰী। তো সেইকাৰণে আমি এই AI টুলছৰ বিষয়েনো কি হয় তাৰ বাবে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এই চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজিৰ বৰ্তমান সময়ত এই AI টুলছৰ ব্যৱহাৰ নকৰা হৈ থকাটো প্ৰায় অসম্ভৱ কথা। মোবাইলৰ এণ্ড্ৰইড ফোনৰ গুগলেই হওক বা আইফোনৰ চিৰিজ, এমেজনৰ এলেক্সা বা নেটফ্লিক্সৰ মুভি ৰিকমেণ্ডেশ্যন, এনেকুৱা ধৰণৰ প্ৰায় বস্তুবিলাকে এইবোৰ AIৰ ওপৰতে একচুৱেলি বেছ কৰি কিনে কাম কৰে বা এইবোৰ চলে। বৰ্তমান সময়ত ইয়াৰ ব্যৱহাৰৰ প্ৰয়োগ দেখা গ'লেও ইয়াৰ প্ৰথম আৰম্ভণি হৈছিল 1940 1950 সময়ত। মানে কি হৈছিলে যে কম্পিউটাৰটোক এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা ব্ৰেইন দিয়া। যেনেকৈ আমি এটা সৰু শিশুক বা সৰু কেঁচুৱা এটাক যেনেকৈ লাহে লাহে এটা দুটাকৈ কথা শিকাবলৈ লওঁ, ঠিক তেনেধৰণে মানে কি কৰিছিলে এই AIকো মানে লাহে লাহে আপডেট কৰিবলৈ ল'লে। মানুহৰ প্ৰয়োজন অনুসৰি, মানুহৰ ব্যৱহাৰৰ অনুসৰি মানে ইয়াক মানে লাহে লাহে আপডেট কৰিবলৈ লৈছে। এতিয়া মেইন কথাটোলৈ আহোঁ যে AIনো হয়নো কি আৰু একচুৱেলি ই কামনো কি কৰে। আমি যেনেদৰে মানে নিজৰ ডাটাবোৰ গুগলত বা ক্ৰম ব্ৰাউজাৰ বা অইন কিবা ৱেবছাইটত গৈ কিনে নিজৰ চাৰ্চ কৰোঁ, যেনে অকল ইণ্টাৰনেট কানেকশ্যনৰ বস্তুখিনি কৈছোঁ দেই, য'ত মানে আমি নিজৰ প্ৰয়োজনীয় বস্তুবোৰ যেনে কোনো ঠাই ক'ত আছে বা কিবা পঢ়াৰ ৰিলেটেডে হৈ গ'ল, আমুকটো বস্তুনো কি হয়, তো কিছুমান কুৱেশ্যন কৰোঁ। তো নিজৰ প্ৰয়োজনীয় বস্তুবোৰ যেতিয়া আমি সুধোঁ, সেই তেতিয়া কি হয় এই গুগলছে বা AI টুলছে সেইখিনি বস্তু মানে কালেক্ট কৰি কিনে নিজৰ মানে ডাটাবেছত মানে থৈ দিয়ে। আৰু সেই ডাটাবোৰ কালেক্ট কৰি মানে সেই নিজকে নিজে মানে আপগ্ৰেড কৰিবলৈ চেষ্টা কৰে। এতিয়া এইখিনিতে এই যে টেকন'লজিৰ কথাটো কৈছোঁ মই, যিটো এই টেকন'লজিটোৰ দুটা ভাগ আছে, যিহেতুক আমি এটা AI বুলি কওঁ আৰু এটা হৈছে নৰ্মেল টেকন'লজি। এতিয়া এই নৰ্মেল টেকন'লজিৰ ভিতৰত পৰে মাইক্ৰ'ছফ্ট অফিচৰ ৱৰ্ডৰ টুলছবিলাক, যেনেকৈ ধৰি লওক MS ৱৰ্ড, MS এক্সেল, MS এক্সেছ, এনেধৰণৰ বস্তুবিলাকত কি হয় আমি যোনবিলাক তাৰে ফৰ্মেটবোৰ কিছুমান বনাওঁ, ফাইলছ বনাওঁ বা কুৱেশ্যন এনচাৰ লিখোঁ, যাতে তাৰ প্ৰজেক্টে যিমানে নকৰোঁ কিয়, তাত যিমানে কুৱেশ্যন এনচাৰ নিলিখোঁ তাৰ পৰা কি হয় ইয়াৰ কোনো আপগ্ৰেড নহয়। ইয়াত কোনো এই টুলছটোৰ ভিতৰত কোনো নতুন নিউ ভাৰ্জন তেনেকুৱা ধৰণৰ একো নাহে। তাতে একো চেঞ্জেছো নহয়, যেনেধৰণৰে আছিলে সেই ধৰণৰে থাকিব। আৰু তাতে কোনো মানে সি নিজে মানে বস্তু এটা নিজে আপগ্ৰেড একো পাৱাৰ চিষ্টেম মানে একো চেঞ্জ নহয়গৈ। তো তাত আমি যিয়েই ইউজ নকৰোঁ সেই বস্তুটো ছেমেই থাকিব। কিন্তু AI টুলছ, যোনটো AI টেকন'লজিৰ যদি কথা কওঁ, তেতিয়াহ'লে তাতে AI টেকন'লজিটোক আমি যিমানেই ইউজ কৰিম সি নিজক সিমানে মানে আপগ্ৰেড কৰি যাব, যিমানে তাক ব্যৱহাৰ কৰি যাম, যিমানে তাক মানে আমাৰ নিজৰ ডাটাবোৰ দি কিনে যাম। মানে যিমান এক্সাম্পলস্বৰূপে যদি ধৰোঁ, ৰাস্তাত লাগি থকা CCTV কেমেৰাবিলাকে গাড়ীৰ যিমান ডাটাবোৰ মানে কালেক্ট কৰিব, সি সিমানে মানে আপগ্ৰেড হৈ যাবগৈ। সেইকাৰণে AI টুলছক মানে আমি যিমানে বস্তুবোৰ সুধিম বা তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, তো সি সিমানেই মানে তাৰ নিজকে নিজে মানে আপগ্ৰেড কৰি যাব। তো এইখিনিৰে এটা কথা হ'ল যে আমিতো সকলো হোৱাটছএপ, ইনষ্টাগ্ৰাম বা ফেচবুক এইবোৰতো ইউজ কৰোঁগৈ। তো এইবিলাকত যিবোৰ আমি ডাটা ইউজ কৰোঁ, মানে ডাটাবোৰ যিবোৰ দিওঁ, মানে তেনেধৰণৰ ফটো, ভিডিঅ' বা পষ্ট কিবা কিবি লিখা, এইবোৰ দি কিনে কি ইণ্টাৰনেটৰ জৰিয়তে AI টুলছে কি আপগ্ৰেড হ'ব পাৰিব নেকি? তো এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকৰ মনত আহিব পাৰে। ইয়াতে মেইন কথাটো জানিবলগীয়া হৈছে যে AIৰ আকৌ দুটা ভাগ আছে, য'ত এটা হৈছে নেৰ' AI আৰু এটা হৈছে জেনেৰেল AI। তো জেনেৰেল AI যোনটো, সেইটো হৈছে মানে ই সকলো কামেই কৰিব পাৰে, যেনে খোৱা বোৱা বা বনোৱা, গান গোৱা, সকলো কাম কৰিব পৰা, পঢ়িব পৰা
বা পঢ়াৰ লগতে আন কেৰিকুলাৰ এক্টিভিটিজ এনেকুৱা ধৰণৰ কামবিলাক কৰিব পৰা। তো এইবোৰ হৈছে জেনেৰেল এ আইৰ ভিতৰত পৰে। আৰু যোনটো নেৰ' এ আই সেইটো হৈছে এটা পাৰ্টিকুলাৰ মানে এটা বেছৰ ওপৰতহে মানে এইটো এ আই চিষ্টেমটো কাম কৰে। যেনে ধৰি লওক এটা ইউ এছ এৰ যোনখন টেচলা গাড়ীখনত কি হয়, এটা এনেকুৱা ধৰণৰ এ আই চিষ্টেম তাতে কানেক্ট কৰা হৈছে য'ত মানে কেৱল সেইটো গাড়ীৰহে কাম কৰে, তাত সেই গাড়ীৰ বাদে ই আৰু বেলেগ কাম কৰিব নোৱাৰে। ইউ এছ এৰ ডাটাবোৰ মানে তাৰে ৰাস্তাৰ ওপৰত মানে ভিত্তি কৰি কিনে মানে ইউ এছ এৰ ডাটা মানে কানেক্ট কৰা হৈছে, ছেভ কৰা হৈছে। আৰু তাতে মানে কোনো প্ৰব্লেম নোহোৱাকৈ তাৰে ৰাস্তাবোৰত মানে ইউ এছ এৰ ৰাস্তাবোৰত মানে বিন্দাছ আৰামছে চলিব পাৰে। কিন্তু সেইখন গাড়ীকে যদি ইউ এছ এৰ ডাটাবোৰ তাতে কালেক্ট হৈ আছে, তাতে ছেভড হৈ আছে, সেইখন গাড়ী যদি আমি আনি কিনে যদি ইণ্ডিয়াত চলাওঁ, তেতিয়াহ'লে কি হ'বগে, গাড়ীখন চলাবলৈ হয়তো অসুবিধাৰ সৃষ্টি হ'ব। কাৰণ ইউ এছ এৰ ৰাস্তাৰ প্ৰচিজাৰ যোনখিনি থাকিব, আমাৰ ইয়াৰে ৰাস্তাৰ প্ৰচিজাৰ সেইখিনি সম্পূৰ্ণ বেলেগ হয়। তো ঠিক তেনেকুৱা ধৰণৰ মানে কথাটো এইটো হ'ল যে কোনো এটা পাৰ্টিকুলাৰ বস্তুক মানে কেৱল সেই কামটোৰ কাৰণেহে অকল খালি ইউজ কৰিব পাৰি। আৰু এক্সাম্পলটোত যদি কওঁ, তেতিয়াহ'লে কোনো চাৰ্জিকেল ডক্তৰ হস্পিটেল এনেকুৱা ধৰণৰ কি হয়, মানুহজনৰ বেমাৰ কি কি আছে, কেৱল সেই কামটোৰ কাৰণেহে ছফ্টৱেৰ এটা বনোৱা হৈছে বা এ আই টুলছটো বনোৱা হৈছে, যাক আমি নেৰ' এ আই বুলি কওঁ, য'ত কেৱল সেই কামটোহে কৰিব পাৰিব, তাৰ বাদে আৰু সি বেলেগ কাম একো কৰিব নোৱাৰে। সেইটো হৈছে নেৰ' এ আই। সমাজত মানে ব্যৱহৃত মানে জেনেৰেল এ আইটো নাই, বাট নেৰ' এ আইটো বহুকেইটা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীত ইউজ কৰা দেখা পোৱা যায়। যেনে এক্সাম্পল অলপ দেৰি আগত ক'লোৱে, যোনটো মানে বেমাৰৰ লক্ষণবোৰ দেখুৱাবলৈ কিছুমান মেচিন বা ছফ্টৱেৰ ব্যৱহাৰ মানে বনোৱা হৈছে, যিটো মানে মানুহৰ কেঞ্চাৰ পেচেণ্টৰ কিমান মাত্ৰা মানে কেঞ্চাৰ কিমান পৰ্যায়লৈকে গৈছে কেঞ্চাৰটো, বা অইন কিবা ৰোগ আছে নেকি, সেনেধৰণৰ বস্তুবোৰ মানে কেৱল কালেক্ট কৰিবৰ কাৰণেহে সেইবোৰ মানে ছফ্টৱেৰ বনোৱা হৈছে বা এ আই টুলছবোৰ তেনেকৈ ব্যৱহাৰ কৰা হৈছে। কিন্তু কি হয়, এই নেৰ' এ আই টুলছবিলাকে মানে কেৱল এটা পাৰ্টিকুলাৰ এটা বেমাৰৰ কথাই মানে অকল খালি চাব পাৰে। কোনো এজন ডক্তৰে মানে সেই তেখেতৰ বেমাৰ চোৱাৰ লগতে মানে আন ৰোগী চোৱাৰ লগতে মানে তেখেতে নিজৰ ডিফাৰেণ্ট মানে এক্টিভিটিজ কিছুমান কামবিলাকো কৰিব পাৰে। এজন মানুহে কি হয়, এটা কামৰ লগতে আন বেলেগ ধৰণৰ কামবিলাকো কৰিব পাৰে। তো এইটোৱে ডিফাৰেঞ্চ হৈছে এজন মানুহ আৰু এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ মাজৰ ডিফাৰেঞ্চবিলাক। হৈছে এ আই মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তাৰ বিষয়ে যদি আৰু সবিশেষ কিবা যদি জানিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে মই ইয়াৰ ওপৰত মানে ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম। মই আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে 1% হ'লেও যাতে বিষয়টোৰ বিষয়ে মানে এই এ আই ৰুলছৰ বিষয়ে যাতে অলপ হ'লেও যাতে বুজি পাইছে। যিখিনি বুজাবলৈ চেষ্টা কৰিছোঁ সেইখিনি পাৰিছেনে নাজানো, তো কমেণ্ট এটা কৰি নিশ্চয় জনাব যে ভিডিঅ'টো কেনে পাইছে। আৰু যিসকলে এ আই টুলছৰ বিষয়ে বা নিজৰ লগৰখিনিৰ মাজত মানে এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে, যাতে সকলোৱে যাতে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে, যেনেকৈ এটা সময়ত আমাৰ চাকৰিৰ কাৰণে বা কিবা এটা কাৰণে আমাৰ এই কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিছিলে, 1 বছৰীয়া চাৰ্টিফিকেটখন চব কামতে মানে যিহেতু প্ৰয়োজন হৈছিলে, ঠিক এনেধৰণৰ এটা পৰ্যায়লৈ এতিয়া বৰ্তমান আমাৰ সমাজখন গৈ আছে, য'ত মানে এ আই টুলছৰ বিষয়ে মানে নাজানিলে মানে হয়তো মানে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব। তো সেইকাৰণে মানে কি হয়, আমি সময়ৰ লগতে সকলো কথা শিকাটো অতি প্ৰয়োজন। তো সেইকাৰণে আপোনালোকে নিজৰ লগৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। কিবা যদি ভুল হৈছে তেতিয়া নিশ্চয় কমেণ্ট কৰি কিনে জনাব। আৰু এইখিনিতে ভিডিঅ'বোৰ আপলোড কৰা বহু মাহেই পাৰ হৈছে, যিহেতু বহু এলেহুৱা, যিহেতু মানে বহু সুস্থিৰ ক্ষেত্ৰত মানে ভিডিঅ'টো বনোৱাই নহয়। তো সেইকাৰণে ছাপোৰ্ট কৰিব, যাতে আগলৈ আৰু আন ভিডিঅ'বোৰ বনাই যাব পাৰে। আৰু যদি নতুন কনচেপ্টৰ ওপৰত যদি আপোনালোকৰ ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই দিয়ক। ইয়াতেই জানিবলগীয়া কথাবিলাকৰ ওপৰত লৈ কিনে টপিকবোৰ লৈ আনি কিনে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। কিবা এটা দুটা ব্লগো দিয়া হয়, মিনি ব্লগ বা কিবা হেৰি। ভিডিঅ'বোৰ চাই কিনেনো কেনেকুৱা, সেইটো কমেণ্ট কৰি কিনে নিশ্চয় জনাব। কমেণ্ট এটা কৰিলে ভাল লাগে। আৰু লাইক কৰিব নাপাহৰিব, লাইক কৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। মই চেষ্টা কৰি যাম যে আগলৈ ভিডিঅ'বোৰ অতি সোনকালে ল'লোঁ। মই গম পাইছোঁ একচুৱেলি ক'ব গ'লে সপ্তাহত ৰেগুলাৰে দিব লাগে ভিডিঅ'বোৰ, কিন্তু মোৰ ভিডিঅ'বোৰ দিওঁতে 2 মাহ 3 মাহ 4 মাহ এনেকৈ পাৰ হৈ যায়। তো এইবোৰ সুস্থিৰ কাৰণে একচুৱেলি ভিডিঅ'বোৰ বনোৱা নহয়। মই চেষ্টা কৰিম যে আগতে আৰু সোনকালে ভিডিঅ'বোৰ লৈ আনিবলৈ চেষ্টা কৰোঁ। অৱশেষত ভিডিঅ'টো কেনে পালে এইটো কমেণ্ট কৰি কিনে নিশ্চয় জনাব। লগৰখিনিৰ মাজত শ্বেয়াৰ কৰক। আৰু ছাবস্ক্ৰাইব কৰা যদি চেনেলটো যদি নতুনকৈ আছে, তেতিয়া ছাবস্ক্ৰাইব কৰি কিনে নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক, যাতে ভিডিঅ'টো অতি সোনকালে যেতিয়া ভিডিঅ'বোৰ কিবা আপলোড কৰোঁ, তেতিয়াহ'লে আপোনালোকে যাতে অতি সোনকালে যাতে ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ পায়। আৰু বেছিকৈ কথা নকওঁ, আৰু চেষ্টা কৰিম আগলৈ সোনকালে নতুন কণ্টেণ্টৰ ওপৰত ভিডিঅ'বোৰ লৈ আনিবলৈ। আন এটা ভিডিঅ' আপোনালোকক পুনৰ লগ পাম।